সুখী হ'ব পৰা নাই তেওঁ। সুখী হ'ব পৰা নাই তেওঁ। হঠাৎ সিদিনা ৰাতি কেতিয়াও আহিব বুলি নভবা টেলিফোন কল এটাই টোপনি ভাঙিলেহি মোৰ। হেল্ল', তুমি সুখতে আছানে? সুখী নে তুমি? কি যে বাজে প্ৰশ্ন, একদম বাজে প্ৰশ্ন এটা। বগাই বগাই টেলিফোনৰ তাঁৰ ভাহি আহিল কোনো দূৰ প্ৰান্তৰৰ পৰা মোৰ বুকুলৈ। সুখতে আছোনে মই? সুখী নে মই? সুখী নে মই? তেওঁৰ জীৱনমুখী ৰেলগাড়ীখনক কেতিয়াও হেৰুৱাৰ কথা নাছিল মোৰ। অথচ তেওঁক সুখী কৰিবলৈ এদিন মই স্ব-ইচ্ছাৰে নামি পৰিছিলোঁ প্ৰেমহীনতাৰ ষ্টেচন এটাত। আৰু তেওঁ গুচি গৈছিল সুখী নকৰাকৈ মোক। সপোন দেখাৰ বাবেই আমি সুখী হ'ব নোৱাৰোঁ। সপোনৰ দেউকাৰে আমি মাথো উৰিব বিচাৰোঁ উচ্চতাৰ পৰা উচ্চতালৈ, আৰু ফিনিক্স পক্ষী হোৱাৰ দুৰ্বাৰ তাৰণাত আমি যে হেৰুৱাই পেলাওঁ আমাৰ অক্লান্ত দুখনি পাখি। যিদৰে তেওঁৰ প্ৰেমত পৰি হেৰুৱাইছিলোঁ মই এদিন মোৰ দুৰ্দান্ত প্ৰেমিক হৃদয়খনি। অথচ সুখী হ'ব নোৱাৰোঁ আমি। আপুনি বাৰু কি বিচাৰি ফুৰিছে জীৱনৰ পৰা? সুখ, সমৃদ্ধি, সম্পত্তি, ঘৰ দুৱাৰ, মাটি বাৰী, মতা বেংক বেলেঞ্চ, গ্লেমাৰ, মাৰুতি জেন, ইণ্ডিকা, ফৰ্ড আইকন, নে পলাব বিচাৰিছে আপুনি জীৱনৰ পৰা? আপুনি বাৰু জানিব বিচাৰেনে কেতিয়াবা কি বিচাৰি ফুৰিছে আপোনাৰ জীৱনে আপোনাৰ পৰা? বৰ জটিল বিষয় জীৱনৰ পৰা পলাই নুফুৰিব, অথবা নিজৰ পৰা। অতি মাৰাত্মক কথা এয়া, অতি মাৰাত্মক, যাক মই বহু পলমকৈ বুজিলোঁ। তেওঁৰ বাবেই ক্ৰমশ মই আকাশ হ'ব বিচাৰিছিলোঁ, আৰু খুলি থৈ কলা পোছাক চুমিব বিচাৰিছিলোঁ সূৰ্য। অথচ তেওঁকে যে মই জানিবলৈ নিদিলোঁ, কেতিয়াও জানিবলৈ নিদিলোঁ, আৰু হয়তো তেওঁ নাজানিব কেতিয়াও। তেওঁৰ জেতুকা বুলীয়া হাততে যে ডুবিছিল মোৰ এদিন হেঙুল বৰণীয়া সূৰ্য। তেওঁৰ দুহাতৰ লিহিৰি আঙুলিতে যে ফুলিছিল মোৰ স্বপ্নৰ ফুল, যি ভাল পাবলৈ শিকাইছিল মোক শৰৎ, শেৱালি আৰু নিয়ৰ, যি এতিয়া মোৰ নষ্টালজিয়াৰ প্ৰিয়তম নাৰী। সুখী হ'ব পৰা নাই তেওঁ, সুখী হ'ব পৰা নাই। হেৰুৱাম বুলি নভবাকৈ এদিন হেৰুৱাইছিলোঁ তেওঁক। ভবা নাছিলোঁ পুনৰ কেতিয়াবা হঠাতে তেওঁক লগ পাম বুলি। অথচ কেতিয়াও নাহিব বুলি ভবা টেলিফোন কল এটাই হঠাৎ সিদিনা ৰাতি টোপনি ভাঙিলেহি মোৰ। তেওঁ সুখী হ'ব পৰা নাই। তেনে হ'বহি বুলিতো ভবা নাছিলোঁ কেতিয়াও। তেওঁ যে সুখী হ'ব পৰা নাই, যিদৰে সুখী হ'ব পৰা নাই মইও। কহুৱা ফুলা বতৰতো এতিয়া যে হৃদয়ৰ পৰা হৃদয়লৈ বহু যোজন বাট।